भेरगावआव दिनै अंगनाबादी मावथि मददगिरि लेबार इउनियन एमडिएम आफादफोरा गोख्रोङै खुद्रिखांदों। 28 आरो 29 मार्चखालि सारा भारत नाङैनो ट्रेड इउनियननि साननै खुद्रिसारनाय हाबाफारि लानायजोंनो लोब्बा लाखिनानै उदालगुरि जिल्लायावबो अंगनाबादीनि मावथि मददगिरि लेबार इउनियन आरो एमडिएम आफादफोरखौबो गोख्रोङै अख्रां गोमसारलायनाय खुद्रिसारनायखौ नुनो मोन्दों। दिनै उदालगुरि जिल्लानि सिङाव थानाय भेरगावनि हाथाइसालियाव भेरगाव आरो खैराबारिनि अंगनाबादी मावथि सोद्रोमाफोराबो गोख्रोङै खुद्रिसारनाय हाबाफारि लादों। अंगनाबादी मावथि लेबार इउनियन आरो एमडिएम आफादफोरा गावसोरनि माखासे गोबां गोनांथार दाबिफोरखौ लानानै बे हाबाफारिखौ लानाय जादों होनना मिथिहोदों आरो बिथांमोननि दाबिखौ सोरखारा मानियाब्ला जोंबो गोख्रोङै सोमावसारबाय थागोन होननानै फोरमायदों उदालगुरि जिल्ला अंगनाबादी आफादनि आफादगिरि मिनुति देखा बिथाङा। আমাৰ আজি আৰু কালি 28-29 এই দুটা দিনত আমাৰ গোটেই অল ইণ্ডিয়াতে ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু আমি সেই মৰ্মে ইয়াত আজি আমি গোট খাইছিলোঁ আৰু আমাৰ ধৰ্মঘট আমি পালন কৰিছোঁ। আমাৰ উদ্দেশ্যখিনি হ'ল যিহেতু বৰ্তমান যিখন চৰকাৰ আছে কেন্দ্ৰীয় চৰকাৰ সেই কেন্দ্ৰীয় চৰকাৰে আমাৰ যিবিলাক দুখীয়া মানুহৰ দুখীয়া দৰিদ্ৰৰ কাৰণে 29খন আইন আমাৰ বলবৎ হৈ আছিল। সেই 29খন আইনত আমাৰ যিবিলাক দুখীয়া দৰিদ্ৰ শ্ৰমিক সেই দুখীয়া দৰিদ্ৰ মানুহখিনিয়ে তাত সুবিধা বিভিন্ন ধৰণে সুবিধা পাই আছিল, সামাজিক সুৰক্ষা পাই আছিল। কিন্তু বৰ্তমানৰ চৰকাৰে কোভিডৰ সময়ত সেই 29খন আইন বাতিল কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে আৰু তেওঁলোকে শ্ৰম সংহিতা নাম দি চাৰিখন সংহিতা তেওঁলোকে আইন হিচাপে বলবৎ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। আৰু সেয়েহে আমি এই ধৰ্মঘটৰ যোগেদি আজি দাবী জনাইছোঁ আমাৰ যাতে এই 29খন আইন কোনো কাৰণত বাতিল হ'ব নালাগে আৰু আমাৰ যিখিনি দুখীয়া দৰিদ্ৰই যিখিনি সা সুবিধা পাই আছিল সেই সুবিধাটো পাই থাকিব লাগে আৰু শ্ৰম সংহিতা বাতিল কৰিব লাগে। আমি সজোৰে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতা বাতিল কৰিব লাগে। আৰু আছে যে আমি বৰ্তমান আমি সকলোৱে দেখিছে যে আমাৰ চৰকাৰী যিবিলাক য'ত আমাৰ নিবনুৱাবিলাকে কৰ্মসংস্থাপন পায়, কৰ্মসংস্থাপন পোৱা আমাৰ যিবিলাক উদ্যোগ ক্ষুদ্ৰ উদ্যোগেই হওক বা বৃহৎ উদ্যোগেই হওক আৰু সেই উদ্যোগবিলাক আমাৰ সদায় চৰকাৰে বেচৰকাৰীকৰণৰ বাবে সদায় চেষ্টা চলাই আহিছে। তেওঁলোকে পুঁজিপতিৰ হাতত সেইবোৰ গতাই দি তেওঁলোকে আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ আৰু যিখিনি নিবনুৱা সেই নিবনুৱাৰ ওপৰত মাধমাৰ সোধোৱাৰ কাৰণে চৰকাৰে আজি চেষ্টা চলাই আছে। তেওঁলোকে অলপো চিন্তা কৰা নাই আমাৰ এই মেহনতি জনতাৰ অৱস্থা কি হ'ব। মই আপোনালোকক ক'ব খোজোঁ আমাৰ যিটো কাগজ কল নগাঁৱৰ যিটো কাগজ কল সেই কাগজ কল বন্ধ হৈ আছে। তাত আমাৰ বহুত মানুহ তাতে কৰ্মসংস্থাপন পাইছিল, বহুত নিবনুৱা তাত নিয়োজিত হৈছিল। যোগীঘোপাত কাগজ কল আছে, তাতেও বহুতে কৰ্মসংস্থাপন পাইছিল। কিন্তু আজি কাগজ কল দুটা মৃতপ্ৰায় হৈ গ'ল, মৰি গৈছে। চৰকাৰে সেই মৃতপ্ৰায় কাগজ কল দুটা পুনৰ জীৱন দিব লাগে আৰু যাতে আমাৰ নিবনুৱাবিলাকে তাত কাম পাব পাৰে। কাগজবিলাক তাত যি কাগজ উৎপাদন হয় সেই কাগজ আমাৰ ঠাইৰ মানুহ আমাৰ সেই কাগজবিলাক কম দামত পাব লাগে আৰু সেই উদ্যোগ দুটা যাতে অনতি পলমে আৰু সৰু সৰু বহুতো মজলীয়া ক্ষুদ্ৰ বহুত উদ্যোগ আমাৰ মৃতপ্ৰায় হৈ গৈছে। চৰকাৰে বিভিন্ন আৰ্থিক অনুদান দিয়ে হওক, চৰকাৰে বিভিন্ন ধৰণে উদ্যোগনি যোগাই সেই ক্ষুদ্ৰ মজলীয়া উদ্যোগবিলাক তেওঁলোকে পুনৰ জীৱন দিব লাগে, চলাৰ কাৰণে তেওঁলোকে সুবিধা দিব লাগে। তেতিয়াহ'লে আমাৰ যিহেতু আমাৰ জনসংখ্যা বহুত আৰু আমাৰ নিবনুৱা সমস্যা বহুত, ভাবিব নোৱাৰা ধৰণে আমাৰ জনসংখ্যা আছে আৰু সেই জনসংখ্যা নিবনুৱাবিলাক তাতে আমাৰ অন্ততঃ তেওঁলোকে কাম পাব, তেওঁলোকে নিজকে তাতে নিয়োগ কৰাৰ সুবিধা পাব। গতিকে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই সৰু সৰু মজলীয়া হওক সৰু সৰু ক্ষুদ্ৰ উদ্যোগবিলাক পুনৰ জীয়াই তোলক। তাৰোপৰি আপোনালোকৰ যিটো দাবী সেই দাবীটো যদি পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰে যদি গ্ৰহণ নকৰে কেনেধৰণে আগবাঢ়িব, তেনেহ'লে আমি আকৌ আন্দোলন কৰিম।
পৰৱৰ্তী পৰ্যায়ত আমি আন্দোলন কৰিবই লাগিব, আমি চৰকাৰৰ দাবী জনাই যাবই লাগিব। যিহেতু আমাৰ বহুত দাবী আছে আৰু আমাৰ জনসাধাৰণ যিহেতু জুৰুলা জুপুৰা হৈ গৈছে আৰু দৰিদ্ৰ মানুহখিনিৰ যিখিনি আঁচনি, দৰিদ্ৰ মানুহৰ সামাজিক কল্যাণৰ কাৰণে যিখিনি আঁচনি, সেই আঁচনিখিনি যদি চৰকাৰে বাতিল কৰে তেতিয়াহ'লে আমাৰ দুখীয়া দৰিদ্ৰৰ মানে দুখৰ সীমা নোহোৱা হ'ব আৰু সেই কোলাই পাচিয়ে নধৰা দুখসমূহ আঁতৰ কৰিবৰ কাৰণে আমি ইয়াতকৈও হয়তো আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। অসমত কিন্তু দেখিছোঁ আটাইতকৈ আন্দোলনকাৰী যদি কথা কওঁ তেতিয়াহ'লে অংগনৱাড়ী কৰ্মীৰ কথাটো আহে, কিন্তু অসমত কিন্তু আপোনালোকৰ মহিলাসকলে কিন্তু মন্ত্ৰী হৈ আছে, সমাজ কল্যাণ মন্ত্ৰী, কি ক'ব? সেইটোৱে আটাইতকৈ দুখৰ কথা বুলি আমি ক'ব বিচাৰোঁ, কাৰণ আমাৰ অংগনৱাড়ী কৰ্মী সহায়িকা সকল আৰু আশা কৰ্মী, ৰান্ধনী কৰ্মীসকল আমাৰ বহুতকেইটা আছে, NRLM, এতিয়া বহুত মহিলাই এতিয়া বিভিন্ন কামত নিয়োজিত হৈ আছে আৰু অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ কথাটো আমাৰ বহুত শক্তিশালী সংগঠন আৰু আজিলৈকে আমি প্ৰথম অৱস্থাৰ পৰা কেৱল আমি আন্দোলন কৰিয়ে আমি আজিৰ অৱস্থা পাইছোঁহি। আমি যদি আন্দোলন নকৰোঁ, সামান্য এটা দাবীও তেওঁলোকে আমাৰ পূৰণ নকৰে আৰু আটাইতকৈ এতিয়া আমি অজন্তা নেওগক আমি ধিক্কাৰ দিম, কাৰণ অজন্তা নেওগ নিজে এগৰাকী মহিলা আৰু এগৰাকী মহিলা হৈ আমাৰ অংগনৱাড়ী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰান্ধনী বান্ধৱীসকলৰ এটা নিজৰ পৰিয়াল আছে আৰু এই পৰিয়াল থকা এই কৰ্মীসকল মাত্ৰ অংগনৱাড়ী কৰ্মী সহায়িকা, অংগনৱাড়ী কৰ্মীয়ে পায় 6,500 টকা, সহায়িকাই পায় 3250 টকা আৰু বাকী আশা কৰ্মীসকলেও মাত্ৰ 3000 টকা পায়, ৰান্ধনীসকলে মাত্ৰ তেওঁলোকৰ অজন্তা নেওগে কেতিয়াও নোৱাৰে। গতিকে সেই কথাখিনি আমি অজন্তা নেওগক, সন্মানীয় আমি মন্ত্ৰী মহোদয়াক আমি ধিক্কাৰ দিছোঁ যে তেওঁ মহিলা মন্ত্ৰী হৈ আমাৰ দাবীবোৰ তেওঁ मानि लब लागे। BTR हालामनि थाखाय मोनसे गोजोनथाव खौरां। 68थि भारत रत्न लोकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय BTRनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन। गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउंडेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड FC, इउनाइटेड चिरां दुवार FC, चिलं लाजं FC आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड FC आरो इउनाइटेड चिरां दुवार FC, 26 मार्च खालि शिलं लाजं FC आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड FC आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार FC आरो शिलं लाजं FC, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार FC, 30 मार्च खालि नर्थ इस्ट इउनाइटेड FC आरो शिलं लाजं FC नि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।